Hey dosto, welcome to my YouTube channel Saifuddin Vlogs. মানে আজি ৰাতি বহুত ডাঙৰ বতা ধুমুহা আহিছিলে, বহুত ডাঙৰ ক্ষতি কৰিছে। মই দুখাই আছো, গছ গছনি ভাঙিছে, ঘৰ চৰ ভাঙিছে। মানে মই দুখাই আছো, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব কিমান ডাঙৰ গছ ভাঙিছে। ইয়াতো দেখা পাই আছে বিদ্যালয়খন মানে বহুত লছ কৰিছে আৰু মই দুখাই আছো, বহুত ক্ষতি হৈছে। এইটো চাওক কিমান ডাঙৰ গছ ভাঙি পেলাই পৰি আছে আৰু মই দুখাই আছো। তুমি কি চাই আহিলা লাষ্ট? এখন যিহেতু দেখা পাই আছে বিদ্যালয়খন মানে স্কুল ল'ৰা ছোৱালী আহিছে, কিন্তু স্কুল নপঢ়ে, আজি ছুটি দি দিব, তাৰমানে ক্লাছ নকৰে। এইটো চাই লওক, বহুত ডাঙৰ গছ ভাঙি আছে, টিঙৰ ওপৰত পৰি আছে, চাই লওক। কিন্তু ঘৰটো ভাঙা নাই। এইটো যিহেতু গছটো ভাঙি একদম ঘূলি লৈছে। এইটো গছৰ গুৰিটো হ'লে এইটো গছৰ গুৰিটো, কিন্তু গছটো এইটো চাই লওক একদম ভাঙি লৈ মানে ওপৰত ওলোমাই থৈ দিছে ঘৰৰ ওপৰত। কি চাব আহিলে? কি চাব আহিলে? গছ কি কাটিব আহিছে নেকি? এতিয়া কিমান লছ হ'ল মানুহৰ? বহুত লছ হ'ল ন? এতিয়া আপোনালোকৰ সিফালে কিবা লছ হৈছে নেকি? চব ভাঙিছে আৰু ন? এয়া চাই লওক, আপি আৰু আপা ল'ৰা ছোৱালী বোলে চব মানে স্কুলত আহিছে। আজি ক্লাছ নকৰে। হাই হাই কৈ দিয়া, চেনেলটোৰ নাম কৈ দিয়া, Saifuddin Vlogs চেনেলটো। আমাৰ বিয়াই মাইকী মানুহ নেকি লাজ কৰা? য়েছ, অলপ দূৰ যা, ফিল্মো এক্টৰ লাজ কৰে। আৰু এইফালে চাওক, এই গছটো দেখা পাইছে কিমান ডাঙৰ লছ কৰিছে চাওক। এইটো তাৰমানে এইটো অমিতা গছ, কিন্তু ৱালখন নাভাঙিলে, ৱালৰ ওপৰত পৰি আছে। আৰু এই আমাৰ আহি আছে জেচি মালিক, তাৰমানে তেখেতৰ গছটো মানে বহুত দুখ লাগিছে মনত। তোমাৰ গছটো কি ভাঙি গ'ল নেকি? কিয়ে ভাঙিলে? বতাহে। বতাহে ভাঙিছে। যিখন স্কুল দেখা পাইছে বিদ্যালয়খন মানে জোলাগাঁও LP স্কুল এখন। এই চাই লওক গছটো, মই আকৌ এবাৰ দেখুৱাই দিছোঁ। আৰু আমাৰ ইয়াতো বহুত ডাঙৰ ক্ষতি কৰিছে, বহুত মানে লছ কৰি দিছে, বহুত ডাঙৰ বস্তু দুটা ভাঙিছে। মই দুখাই আছোঁ, আপোনালোকে চাই থাকক। এয়া চাই লওক কিমান ডাঙৰ লছ কৰিছে। ইফালে এইটো চাই লওক, মই দুখাই আছোঁ। এইটো অমিতা গছ, কিন্তু ইয়াৰ পৰা ভাঙি পেলাই ডাইৰেক্ট পেলাই দিছে। আৰু এইটো এটা চাওক, এইটো মাটিত পেলাই থৈ দিছে, চাই লওক। কিন্তু গছৰ গুৰিটো মই দুখাই আছোঁ, এইটো গছৰ গুৰিটো। এয়া এটা ঘৰ চাওকচোন আপোনালোকে ক'ত বনাইছে, একেবাৰে গছৰ তলত বনাইছে। যদি ঘৰটোৰ ওপৰত যদি গছজোপা পৰা হয়, কিন্তু গছ এজোপা ভাঙিছে, মই দুখাই আছোঁ। গছৰ যিটো আগটো আছিলে, আগটো লৈ গ'ল, এতিয়া গুৰিটো পেলাই থৈ গৈছে। আৰু এইটো চাই লওক কাৰেণ্টৰ ৱাৰটো, কাৰেণ্টৰ ৱাৰৰ ওপৰত পৰিছিল, কিন্তু এতিয়া বৰ্তমান লাইনমেন অহা নাই, আহিলে মানে ঠিক কৰিব। এতিয়া আজি ঘৰত লাইনো নাই। আৰু এইফালে চাই লওক এই ঘৰটো, কিন্তু ভাগ্য ভাল, কপাল ভাল, গছৰ দানি আহি যদি ওপৰত পোৱা হয় তেতিয়া চব ডেড, চবটো শেষ হৈ গ'ল হয়। কিন্তু ভাগ্য ভাল, বাচিছে। আৰু ঘৰটো বনাইছে ক'ত চাই লওক, একদম গছৰ তলত। ইফালে মানুহ ঠিকে ঠাকে আছে, কোনো অসুবিধা হোৱা নাই, চাই লওক। কিন্তু সিফালে অলপ মানে অনিষ্ট হৈছে। আৰু এই মানুহ এজন আহি আছে, চাই লওক, একদম বাঁহ কান্ধত লৈ মানে আহি আছে পূৰা। নাই ঘৰটো ঘৰ ভাঙিছে নেকি? ঘৰ ভাঙিছিলে নেকি? ভাঙিছে ন? কি ঘৰ মানে মাটিত পেলাই দিছে না ওলমি আছে? ওলমি আছে, মানে খুটি চুটি মানে ভাঙি গ'ল আৰু ন? এতিয়া বাঁহডাল বহুত দীঘল বাঁহ লৈ আহিছে আপুনি, চাই লওক বাঁহডাল, চাই লওক কিমান দীঘল। এইটো খুটি, খুটিকেইটা এতিয়াতো খুটি বহুত লাগিব। এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা সহায় চহায়টো কৰিছেনে নাই? এতিয়া বৰ্তমান তোমাৰ চেনেলত কৈ দিছোঁ আৰু, কিন্তু এনে চৰকাৰে সহায় দিয়া নাই বৰ্তমান। অহা নাই নিউজ লাইভ। আহিব নিউজ লাইভ আহিব, সাংবাদিক আহিব, হয় বাৰু। সহায় চহায় মানে আপোনালোকে কৰিব যদি পাৰে। চাই লওক মানুহজনে কিমান ডাঙৰ মানুহ, আপোনালোকে অলপ সহায় কৰিব। মানুহবিলাকৰ বহুত ক্ষতি হৈছে, বহুত লছ হৈছে। যদি পাৰে কিবা অলপ দি পেলাই সহায় চহায় কৰিব। আৰু মই যি পাৰোঁ সহায় চহায় কৰিম। আৰু কাৰেণ্টটো ঘৰত নাই, কিন্তু কাৰেণ্টৰ ওপৰত মানে গছ পৰিছিলে, ডাঙৰ ডাঙৰ গছ পৰিছে, কাৰেণ্টৰ ৱাৰ ছিগি গ'ল। এই দুইজনে ঠিক কৰি আছে এতিয়া, কিন্তু আজি কাৰেণ্টটো আহি যাব। আজি কাৰেণ্টটো আহিবনে নাই? আজি কিন্তু আহিব লাগিব, নহ'লে দিগদাৰ আছে।
যদি কাৰেণ্টটো নাহে আজি কিন্তু দৰমহা দিয়া নহ'ব দেই তোমালোকক দুইজনকে কৈ দিছোঁ হা জোনাই দাদা পূৰা ইয়ে ওপৰত হেণ্ডেল মাৰি আছে বাঁহ কাটি আছে এয়া আৰু আছে আমাৰ পুষ্পা ৰাজ চাই লওক তই শুনা কথা এটা কওঁ এই লাইনবিলাক কাৰেণ্টবিলাক যেন এতিয়া বৰ্তমান ঘৰত নাই কিমান সময়ত আহিব কি অলপ কৈ দিয়া কালি আহিব কালি আহিব আউ বা একদম মাছ মৰা নিচিনা কেনেকৈ মানে টানি আছে তথাপিতো গছটো নাভাঙে গছডাল বহুত টান আছে বহুত পুৰণা গছ যিহেতু ঠিক ঠাক কৰি আছে বতাহে কি কৰিব নোৱাৰে মানে চব কৰিব পাৰে দেখা পাইছে আপোনালোকে মানুহত থাকি বতাহৰ জোৰটো অলপ বেছি আছে গছ গছনি ভাঙি কেনেকৈ কি কৰি দিছে ডাঙৰ ডাঙৰ বহুত ডাঙৰ ডাঙৰ গছ ভাঙিছে মই আপোনালোক দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকে চাওক এয়া এজোপা গছ ভাঙিছে কিমান ডাঙৰ গছ বতাহে ভাঙিলে যিহেতু এয়া আমাৰ ৰাজীৱ আগত মই দুখাই আছোঁ তেওঁৰ মানে কিমান লোকচান হৈছে মানে মই দুখাই আছোঁ এয়া চাই লওক কিমান লছ কৰিছে টিং চিং বাগৰি গ'ল চাই লওক একদম টিং মানে এয়া আৰু এজন মানুহ কিবা লছ হৈছে নেকি আপোনালোকৰ এইফালে কি হৈছে 4,45,00,000 টকা এটা মোৰ হৈছে কি হৈছে আপোনালোকৰ এইফালে মোৰ বহুত বস্তু ক্ষতিগ্ৰস্ত হৈছে আৰু এয়া যিহেতু মানুহজন চাই লওক এখেতৰ মানে এয়া টিং চিং যেন বাগৰি গৈছে এখেতৰ টিংবিলাক এতিয়া তোমাৰ লছ কিমান কৰিলে ধুমুহা বতাহে আজি বহুত কৰিলে লছ বহুত কৰিলে ন মানে টিং চিং বাগৰি গ'ল যিহেতু ঘৰটো মানে অকণমান পকা মানে ক্ষতি কৰিব পৰা নাই চাই লওক গছ চছ ভাঙিছে গছ চছ বোলে ভাঙিছে অলপ মানে আৰু যিহেতু সেইটো দুখৰ কথা ডাঙৰ ডাঙৰ গছ বহুত ডাঙৰ ডাঙৰ গছ ভাঙি দিছে বতাহ ধুমুহাই চব কৰিব পাৰে অলপ মানে বতাহ ধুমুহাৰ শক্তিটো বেছি আৰু এই ঘৰ চৰ ভাঙিছে নেকি আপোনালোকে এইফালে মোৰ এতিয়া যিটো সমস্যা দেখিছোঁ মই সমস্যাটো মানে বৰ বেয়া সমস্যা হ'ল নাটনা হ'ল কুকুৰে মই নাটনা হ'ল হয় নেকি এনেকুৱা মানে ক্ষতি কৰিছে হয় ক্ষতি কৰিছে ভাই এনে ঘৰ চৰ ভাঙা নাই ঘৰ ভাঙা নাই ন ঘৰটো ঠিকেই আছে বাৰু যিয়ে নহওক এটা কথা ভাল হৈছে মানে ঘৰ চৰ ভাঙা নাই মানে গছ চছ ভাঙিছে আৰু ন বৰ ভাল অমিতা 4ডাল উঠিছিল গোটেই অমিতা 4ডাল মোৰ ধ্বংস বহুত দুখৰ কথা অমিতা গছৰ ধ্বংস কৰি দিলে ভাঙি গ'ল আৰু টাকি চকুৱাবিলাকতো এইবিলাক গতি নাই দুই চাৰি গছ গছনি বাগৰিছে যিয়ে নহওক মানুহজনে অলপ অমিতা গছ কেইটামান দি সহায় কৰিব এই এতিয়া ঠিক ঠাক কৰি আছে অকণমান মানে টিংকেইটা বাগৰি গৈছেতো ঠিক ঠাক কৰি আছে এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা সহায় কৰিছেনে নাই নাই সহায় কৰা নাই ফালৰ পৰা সহায় কৰা নাই আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব